মদ ভাং ড্ৰাগছ আদি অসামাজিক আনিব লাগিব। আমাৰ স্কাউট এণ্ড গাইডৰ এতিয়া আমি আমাৰ স্কাউট এণ্ড গাইডৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি বিভিন্ন ধৰণৰ মদ ভাং ড্ৰাগছ আদি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আজি এই সজাগতামূলক ধৰ্মীয় সভা। কাৰণ আমি দেখা পাইছোঁ সমাজখনত হিন্দু মুছলমান প্ৰত্যেকটা সমাজতে ড্ৰাগছে যেনেকৈ গা কৰি উঠিছে, আমি প্ৰত্যেকখন সমাজত, কাৰণ কোনো ধৰ্মই নকয় মদ খাওক ড্ৰাগছ খাওক মদ হেৰি কৰক, মানে অন্যায়ৰ প্ৰতিবাদ প্ৰত্যেকটা ধৰ্মই কয়। গতিকে আমি ধৰ্মীয় লাইনত যদি মানুহবোৰ শিক্ষিত কৰিব পাৰোঁ ধৰ্মীয় শিক্ষাৰে, কাৰণ ধৰ্মীয় শিক্ষাই হেৰি আনে অসামাজিক কাৰ্যৰ পৰা মানুহক আঁতৰত ৰাখে। আমাৰ সেই প্ৰচেষ্টা যে গাঁৱৰ আমাৰ গাঁও অঞ্চলৰ বিশেষকৈ ধৰ্মীয় লাইনত যদি এইবোৰ সজাগতা বেছি হয় তেতিয়াহ'লে আমাৰ এই মদ ভাং ড্ৰাগছৰ প্ৰকোপটো বহুত কমিব। কাৰণ প্ৰশাসনে দেখা পাইছোঁ তেওঁলোকৰ মানুহ কম, আমাৰ ৰাইজ যদি সজাগ নহয় প্ৰশাসনে কাম কৰিব নোৱাৰে। কাৰণ ল'ৰা ছোৱালী যেনেকৈ ড্ৰাগছ আসক্ত হৈছে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ অতি বেয়া ৰাস্তালৈ গৈ আছে। যে আমি প্ৰত্যেকজন ৰাইজক আমি অনুৰোধ জনাম আপোনালোক এতিয়াও সজাগ হওক। কাৰণ এইটো নাভাবিব যে আপোনাৰ ল'ৰাটোৱে আজি মদ খোৱা নাই ড্ৰাগছ লোৱা নাই, কিন্তু কাইলৈ যদি কোনোবা এজনে লৈছে আপোনাৰ ল'ৰাটো কিন্তু নাযাব, সেইটো আপুনি ক'ব নোৱাৰে। কাৰণ আমি সজাগ হ'বই লাগিব প্ৰত্যেকে। কাৰণ ধৰ্মীয় শিক্ষা যদি প্ৰতিটো ধৰ্মই দিয়ে, সেই ধৰ্মীয় আমাৰ আজিকালি দেখা পাইছোঁ বহুত প্ৰত্যেকটা ধৰ্মৰে ল'ৰা ছোৱালীৰ ধৰ্মীয় জ্ঞানটো বহুত কম থাকে, যাৰ কাৰণে অসামাজিক কাৰ্যকলাপত তেওঁলোক সহজে লিপ্ত হয়। যে প্ৰত্যেকটা কোনো ধৰ্ম নকয় বেয়া কাম কৰক, গতিকে সেই বেয়া কামবোৰত নাযাওক। ধৰ্মীয় হেৰিৰে শিক্ষা দিয়াৰ কাৰণে আমি সেই চেষ্টা লৈছোঁ যে আমাৰ ৰাইজ সজাগ হওক। আমি সকলোকে আহ্বান জনাইছোঁ, আৰু বিশেষকৈ আপোনালোকক আমি অনুৰোধ জনাওঁ, স্কাউট এণ্ড গাইডৰ ফালৰ পৰা অনুৰোধ জনাম। কাৰণ সমাজত যেনেকৈ ড্ৰাগছ বিয়পি গৈছে, আমি সাংবাদিক বন্ধুসকল এনে কাম কৰি আছোঁ, বহুত কাম কৰি আছোঁ, কিন্তু আমাৰ শত্ৰু বহুত। সাংবাদিক বন্ধুসকলক মই ক'ব বিচাৰিছোঁ, কাৰণ অজানিত শত্ৰু সাংবাদিকৰ বহুত বেছি থাকে। কাৰণ কিবা এটা নিউজ কৰিব গ'লে